जेरै बुंनाय एरै खामानि बेबायदिनो हाबा मावना दिन्थिगासिनो बिटिआर सरकारा सा 140 फोरोंगिरिफोरनो सरकारारि साख्रिनि थिसनथाइ बिलाइ गथायदों। बे समाव बिटिआर सरकारनि फिन मोनसे बाखनायजाथाव हाबा। गोबाव समनिफ्रायनो सरकारारि साख्रिनि थिसनथाइ मोननांगौनि थाखाय नेना थानाय सा 140 फोरोंगिरिफोरा दिनै सरकारनि अननायाव थिसनथाइ मोननो हाबाय। बिटिआरनि सिङाव थानाय क'क्राझार, चिरां, बाक्सा, अदालगुरि जिल्लाफोराव थानाय सरकारारि नङै फरायसालिफोरनि गासै सा 140 फोरोंगिरिफोरनो साख्रिनि थिसनथाइ बिलाइखौ राननानै होयो। बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ दिनै गावनि आखाइजोंनो बे थिसनथाइ बिलाइखौ गथायनानै होबाय। थिसनथाइ बिलाइखौ मोननानै फोरोंगिरिफोरा जोबोद गोजोननाय मोन्दों। लोगोसे बिटिआर सरकारा इयुननि समावबो बेबायदिनो सरकारि साख्रिनि थिसनथाइखौ गथायलांबाय थासिगोन होननानै मिथिहोनाय जादों। আজি আমাৰ বিটিচি অঞ্চলৰ 95 জন আমাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু 20 জন আমাৰ ভাইচ প্ৰিন্সিপাল, 6 জন আমাৰ আছে হেডমাষ্টাৰ আৰু 20 জন এছিষ্টেণ্ট প্ৰফেচাৰ এপইণ্টমেণ্ট বিতৰণ কৰা হৈছে আৰু প্ৰায় 46টা পোষ্ট আমাৰ খালী ৰৈ গ'ল। তাৰ কাৰণে কেণ্ডিডেট পোৱা নাই, সেইখিনি অতি শীঘ্ৰে ফিল আপ কৰা হ'ব। দীৰ্ঘদিন ধৰি 2019 চনৰ পৰা আগৰ চৰকাৰৰ সময়ত পোষ্ট গ্ৰেজুৱেট টিচাৰ, ভাইচ প্ৰিন্সিপাল এইসকলৰ এপইণ্টমেণ্টবিলাক দিয়া হোৱা নাছিলে, সেইকাৰণে স্কুলবিলাকত অসুবিধা হৈছিলে। আৰু এতিয়া আমি আমাৰ চৰকাৰৰ সময়ত এই গোটেই প্ৰক্ৰিয়াটো বাহাল ৰাখি এই গোটেই প্ৰক্ৰিয়াটো এক্সামাইন কৰি পেলাই আজিৰ পৰা আমি এপইণ্টমেণ্টবিলাক পুনৰ আৰম্ভ কৰিছোঁ। মই যিসকলে আজি ইয়াত এপইণ্টমেণ্ট পাইছে তেখেতসকলক কংগ্ৰেচুলেশ্যন জনাইছোঁ আৰু অনুৰোধ কৰিছোঁ যে ভালকৈ যাতে ডিউটি কৰে, ক্লাছ কৰে, কাৰণ আমাৰ শিক্ষা বিভাগটো বহুত পিছপৰি আছোঁ আমি। তো সেইকাৰণে পোষ্ট গ্ৰেজুৱেট টিচাৰসকলৰ এটা গধুৰ দায়িত্ব আছে, কাৰণ 10+2 ইয়াৰ পিছতে আমাৰ ছাত্ৰ ছাত্ৰীৰ কেৰিয়াৰ আৰম্ভ হয়। কোনোবা যদি মেডিকেল পঢ়ে, কোনোবা যদি ইঞ্জিনিয়াৰিং পঢ়ে, কোনোবা যদি কিবা এটা কোৰ্চ লৈ পঢ়িব লাগে, 10+2ৰ ওপৰতে এইটো ডিচাইড কৰে। সেইকাৰণে 10+2ত খুব চিৰিয়াছলি আমাৰ শিক্ষকসকলে পঢ়াব লাগিব। আৰু মই ভাল পাইছোঁ আজি খুব ফ্ৰেছ পোষ্ট গ্ৰেজুৱেট কৰি অহা আমাৰ বহুত ছাত্ৰ ছাত্ৰী আজি সেই এপইণ্টমেণ্টটো পাইছে। সেইকাৰণে তেখেতসকলক খুব ডেডিকেটেডলি টিচিং যিটো আমাৰ কাম, সেইটো শিকোৱা যিটো কাম, সেইটো ভালকৈ চিনচিয়াৰলি কৰিবলৈ মই অনুৰোধ কৰিছোঁ। বিশেষভাৱে আমাৰ চৰকাৰখনে অহা 15 আগষ্টত এটা ডাঙৰ সিদ্ধান্ত আমি ল'বলৈ গৈ আছোঁ। আমাৰ তাত 4442খন এলিমেণ্টাৰী স্কুল আছে আৰু শিক্ষাটো কোৱালিটি এডুকেশ্যন আনাৰ এটা টাৰ্গেট লৈ পেলাই অহা 15 আগষ্টৰ দিনা আমি 500 জন আমি বিভিন্ন বিদ্যালয়ত 500 জন আমি স্কুল এডাপ্টৰ চিলেক্ট কৰি পেলাই স্কুলবিলাক দায়িত্ব দিব বিচাৰিছোঁ। কাৰণ সেই স্কুলবিলাকক এডিশ্যনেল ছাপৰ্ট লাগে, নহ'লে বহুত জৰাজীৰ্ণ অৱস্থা হৈছে। একাডেমিক্সো ইনফ্ৰাষ্ট্ৰাকচাৰৰ দুইটাতে আমাক কাম কৰিবলৈ আমাক কিছুমান এডিশ্যনেল ছাপৰ্ট লাগে আৰু এডিশ্যনেল ছাপৰ্ট দিয়াৰ কাৰণে এটা গাইডলাইন আমি বনাইছোঁ আমাৰ বিটিআৰ শিক্ষা নীতিৰ আধাৰত, আৰু সেইটো আমি অহা 15 তাৰিখত আমি আৰম্ভ কৰিম। আৰু আজি যিটো আমাৰ CM Super 50 UPSCৰ কাৰণে আমি কৰিছিলোঁ, সেইটো আজি স্ক্ৰিনিং টেষ্ট হৈ গ'ল। 1100তকৈ বেছি ষ্টুডেণ্ট ইয়াত এপিয়াৰ হৈছে। আৰু মই ভাবিছোঁ, মই আশা ৰাখিছোঁ ফাৰ্ষ্ট বেটছত খুব টেলেণ্টেড ল'ৰা ছোৱালীবিলাক আজি এই স্ক্ৰিনিং টেষ্টত এপিয়াৰ হৈছে আৰু তেখেতসকলক চিলেকশ্যন কৰি কম দিনৰ ভিতৰতে আমি দিল্লীলৈ পঠোৱা হ'ব। গতিকে মই তেখেতসকললৈও কংগ্ৰেচুলেশ্যন জনাইছোঁ। ইঞ্জিনিয়াৰিং কলেজত তেখেতসকলৰ যাতায়াতৰ ব্যৱস্থাৰ অসুবিধা হৈ আছিলে। তাৰ ছাত্ৰ ছাত্ৰীসকলে মোক ছ'চিয়েল মিডিয়াত কৈ আছিলে তাত গাড়ী লাগে, আৰু আমাৰ চৰকাৰৰ পৰা কিছুমান বাছ ক্ৰয় কৰিবলৈ এইবাৰ আমি AOP ধৰা হৈছে। কিন্তু ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ যিহেতু বাছ আছিলে, সেইকাৰণে আজি ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা আমাৰ EM ৰণেন নাৰ্জাৰী ডাঙৰীয়াই ততাতৈয়াকৈ এখন বাছ BB ইঞ্জিনিয়াৰিং কলেজত আজি দিয়া হৈছে, যাতে ছাত্ৰ ছাত্ৰীসকলে যোৱা অহা কৰিব পাৰে টাউনৰ পৰা। ইয়াৰ কাৰণে সেই বাছটো প্ৰভাইড কৰা হৈছে। কিন্তু এনাদাৰ 2 মান্থৰ ভিতৰত নতুন বাছ এখন তেখেতসকলক প্ৰভাইড কৰা হ'ব আৰু কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজতো এখন বাছ প্ৰভাইড কৰা হ'ব। ইঞ্জিনিয়াৰিং কলেজৰ কনষ্ট্ৰাকশ্যনৰ কামবিলাক বহুত লেহেমীয়া হৈছে। তাত হোষ্টেলো আছে, বহুত কুছ আছে তাতে, কিন্তু বহুত লেহেমীয়া হৈছে। এইকাৰণে মই আমাৰ ইঞ্জিনিয়াৰক কৈছোঁ
আৰু ছেক্ৰেটাৰী এডুকেশ্যনক কৈছোঁ যে তাত যাই পেলাই মিটিং কৰিব লাগে আৰু যিসকলে কনষ্ট্ৰাকশ্যনৰ দায়িত্বত আছে তেখেতসকলৰ লগত মিটিং কৰি কনষ্ট্ৰাকশ্যনটো স্পীড আপ কৰিব লাগে আৰু হোষ্টেলটো যাতে সোনকালে ল'ৰা ছোৱালীক ওলাই দিব পাৰে এই কামটো কৰিবলৈ ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে। नोंथांनाव हान्थु सिं गोदोना आखाइ आखाइनि आसि सिंस्रि दाफोना सानाय आफादावनि सानाय आथिं मिजुनाय सानाय खर' जरा सानाय आथिं फारनैबो बोलो मोनै जानजि सानानै आथिङाव साहैनाय जायखिजाया गोजामनिफ्राय गोजाम सानाय जादोंब्ला नोंथांमोना जिंगासिनो नांला। नोंथांमोननि थाखाय खम बेसेनावनो लाबोदों फिल नेचार जइन्ट पेन वेल। बे थाव मालिसखौ फुनोब्लानो नोंथांनि गासै सानाय जेंनाया खारगोन। अब्ला मानोथो गोबाव खालामखो? अर्डार आरो गोबां मोनथिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738।